পুতিহীন ধনুজানিকে সুমিৰ পৱন কুমাৰ বালৱতী বিদ্যাদেউ মহি হৰহু কলি সুবিকাৰ। মৰ্ণিং পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ দিনটোলৈ। আজিৰ দিনটো চাই যাব আৰু কি পাৰোঁনো আপোনালোকক দেখুৱাব। আজি ভিডিঅ' এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ দেই। খাবলৈ এয়া ৰাতি কালি ৰুটি খালোঁ যে এতিয়া মানে ইমানেই ভোক লাগিছে গাটো ধুই অহাৰ পিছত চাহ অকণমান বনাওঁ। চেনি দি দিছোঁ, গুড় দি দিছোঁ। গুড় এডোখৰ আছিলে এডোখৰ এইখন বিলাহী আদা ৰচুন জলকীয়া কাট বিচাৰ দিবলৈ মাছ কিলো এফালে দুইটাই চাহ দিছোঁ খাই লওক। এই চাৰিদিন যে ভৰাই থৈছিলে অঁ ধৰি লৈ ইয়াত থৈ দিমি খুৱাওক চাহ খুৱাওক। জুইকুৰা জ্বলাই লৈছোঁ ভাতকেইটা বনাবলৈ। ঠাণ্ডা দিনত বাৰু জুইত ভাতকেইটা বনাই ভালেই লাগে দেই। গৰম লাগে যে অকণমান গৰম উঠে যে বৰ ভাল লাগে জুইত ভাত বনাই। কিন্তু গৰম দিনতে আৰু ভাত জুইত বনোৱা মুখেদি ওলাই যায় আৰু। ঠাণ্ডা দিনত খালি পানীখিনি চুবলৈ বৰ কষ্ট লাগে আৰু। বাৰে পাতি চব্জি ধোৱা, শাক ধোৱা, পাচলি ধোৱা এইবোৰ কৰি থাকোঁতে। সেইদিনা ধানখিনি হেৰি কৰিলোঁ যে মতে দাইলকণকে বনাই লওঁ। মেথি গুটি দি দিছোঁ আজি দাইলত। লাই শাককে ভাজিব লাগিব। দুপাহ থাকক, দুপাহ ভাজিলে হৈ যাব। চাফা কৰি লওঁ। ইয়াত থকা ধান অলপ ভৰালে এইবোৰ বিকিবৰ কাৰণে থৈছোঁ। এইবোৰ তাৰপৰা এইফালে এইবোৰ ইয়াৰ ভঁৰালত আধাটো ভৰাই আছে। চাই গ'লোহি, নহ'লে আকৌ আপোনালোকে নেদেখিব নহয় ধানখিনি কিমাননো পালা। আধাটো ভৰালেই তেতিয়াই কালিটো ঢাকি থৈছিলে দেখুৱাবলৈ। মই এতিয়া এই চব্জিখিনি কাটি আছোঁ। সেইখিনি ভাতটো নমালোঁ। এতিয়া বনাইছোঁ লাই শাক ভাজি, লাই শাকে আলুৱে। এয়া বনাই আছোঁ বিলাহী আদা নহৰু চব মিক্সিত দি পিনি এনেকৈ এইটো পেষ্ট বনাইছোঁ। এইটো মাছৰ চব্জি বনাম মানে গৰৈচিকা মাছ কেইটামান আছিলে তাকে অকণ জোল বনাম। দেখিছেনে কিমানখন মানে ওচৰত চপাই ল'বলগীয়া বস্তু। এইবোৰ বনাই মেলিহে হেৰি কৰিম আৰু সামৰিম আৰু চব একেলগে। দি দিছোঁ আৰু মাছৰ চব্জি। মাছখিনি ফ্ৰাই কৰি থোৱাই আছিলে এইখিনি কালি। ঢাকি দিওঁ। এইবোৰ চিজিল লগাওঁ আৰু গোটেইখন চিজিল লগাই ধুই পেলাওঁ। কাঁহী বাতি কিমান লেতেৰা হয়। সেইবোৰ চাহ খোৱা কাঁহী বাতি এনেকৈয়ে থৈয়ে দিছোঁ। সময়ে পোৱা নাই কৰিবলৈ, চফা কৰি লওঁ একেবাৰে। থৈ দিয়ক নাই ভৰাই থৈ দিয়ক। ধান নাই এই এটা হাঁহকেইটাকে দি দিয়কগৈ। মই জহা ধানকেইটা লৰালেগৈ নি? অঁ লৰালে, যাব নালাগে তেতিয়াহ'লে।
পদূলি মুখলৈ সেইডোখৰত জহা ধানকেইটা দি থোৱা আছে সেইকেইটা হৈছে কেইটা খাই লওঁ এয়া বিলাহীয়ে মাছে লাই শাক আলু ভাজি তাৰপৰা মূলা আৰু বিলাহীৰ চালাড তাৰপিছত এয়া দালি তেনেকৈ ভাতকেইটা খাই লৈছোঁ দেই এটা খাই লওঁ খাই পিনি আকৌ দেৰিকৈ লগ পাওঁ আপোনালোকক ভাতকেইটা খাই বাচন বৰ্তনখিনি ধুই মেলি আজৰি হৈ পিনি আগফালৰ বাৰান্দাখন গোটেই ঘৰটো আকৌ মচিছোঁ ঘৰ নমচিলৈ গোটেই ধান হৈ আছিলে যে ধানখিনি লৈ গ'ল বাহিৰলৈ গোটেই ধূলি হৈ গ'ল ঘৰ চৰ সাৰি মচি এবাৰ সাৰিলোঁ ঘৰ আকৌ এবাৰ সাৰি পিনি ঘৰ মচি এতিয়া আনিছোঁ তাৰপিছতে আজি অকণমান আজৰি হওঁতে দেৰিয়ে হ'লগৈ মোৰ ভাগত আজি ইয়াৰ ভাগৰ হেৰি দদায়েকৰ পুতেকক লৈ আহিছেতো পঢ়িবলৈ নামটো কি কৈ দিয়া আকৌ নমস্কাৰ মোৰ নাম আহন শইকীয়া অঁ প এতিয়া তই হাঁহি থাকিব নালাগে বৰদৈচিলা বহাগ কি বহাগ চতৰ বিহুত চতৰ বিহু সেইটো বাদ দে ঘৰত পঢ়াই দিবলৈ বিদুতক এনেও এইটো পঢ়িবহে লাগে ক খ গ গ স্কুলত ক'ত পঢ়াইছে এইখিনি এতিয়া বাজিছে 4:30 বাজিছে ভাত পানী খাই আজি বতৰটো বৰ কিবা কৰিছে দেখোন হ'ব দেই দেখুৱাইছোঁ আপোনালোকক কেনেকুৱা হৈছে দেখিছেনে একদম কলীয়া ডাৱৰে ঢাকি আনিছে আকাশখন দেখিছেনে অঁ বৰষুণ দিবও পাৰে দেই ধান এই ছুটি দিব নাই হোৱা আহিছহে কেইঘণ্টা হৈছে ন 15 মিনিটমান হৈছে টিউশ্যন নহা বৰষুণ দিব মাই গড বিৰাট ডাৱৰ কৰি আনিছে কিন্তু বৰষুণ দিয়া 100% চিয়'ৰ আৰু ভাল মাৰি ল'লোঁ দেই ভগৱান বৰষুণ দিলে একদম ধানো আজি ভৰাই মেলি সেয়া আজৰি হ'লোঁ ধানে ভঁৰালত ভঁৰালোঁ নাই ধান চোতালত নাই ধান খেৰখিনি এইখিনি এতিয়া খেৰৰ বেপাৰী আজিকালি নহাই হ'ল খেৰখিনি নিবলৈ আগতে খেৰ লৈ যায় মুকলি হৈ যায় খেৰখিনি এতিয়া সেই পিছফালে পেলাবগৈ লাগিব আজি আজৰি হৈছোঁহে ধান ভৰাই পিনি আৰু দুদিনমান চাওঁ বতৰ দেখিছেনে কেনেকুৱা কৰিছে সেয়া বৰষুণ দিব আৰু ঠাণ্ডা লাগিছে মোৰ আকৌ পানী লগা তেনেকৈ ডিঙিটো চচ হৈছে বিষাইছে মোৰ আকৌ ডিঙিটো চাহ অকণমান খাই লওঁ এতিয়া ছুটি দিলোঁ আজি পিছবেলা চাহ খাবলৈ সময় নহ'ল আহি পালেহিয়ে নহয় 4টা বজাতে এতিয়া চাহ অকণমান খাই লওঁ এজন শিমলুগুৰিলৈ গৈছিলে শিমলুগুৰি পাত এইখিনি কি বস্তু আনিছে ভজা বুট বোলে কিনি আনিছে এইকেইটা গৰম কৰাচোন বোলে 10 টকা দিয়া ভজা বুট কিনি আনিছে মোক এতিয়া গৰম কৰিবলৈ আছে কি যে বস্তু নিবিকা আৰু বজাৰত এইফালে বজাৰ কৰি আনি বস্তু ইয়াতে থ'লে কি আনিছে আলু মছলা আনিছে মাংস আনিছে অকণমান জালুকীয়া বনাইছে দেই আজি জালুকীয়া মাংস নৰ কাম কৰি একদম নাকৰ পানী লাগি গৈছে চৰ্দি হৈছে এয়া ভাগৰ চৰ্দি হৈছে মোৰ ভাগৰ চৰ্দি হৈছে সেইকাৰণে একদম জালুক দি মাংস বনাইছোঁ খাবলৈ আজি সেইদিনা ধানৰ লগত লাগি থাকিলোঁ যে চৰ্দি হৈছে মই নলগাই হ'ল দেখিছে মই নালাগোৱেই মোৰ লগা নেদেখে গোটেই ধান চান সাৰিছোঁ মেলিছোঁ সেইবোৰ নেদেখে মোক একো কামেই কৰা নেদেখে আপুনি মোৰ সেইটো কথাতে খং উঠে আপোনালৈ আপুনি আইডিয়াটো চাই আছে নি মোক এদিন বনাই খাবচোন ৰুটি আপুনি বাপৰে এখন বিৰাট ধুনীয়া ৰুটি হ'ল আৰু
জালুকীয়া বাৰী লওঁ আৰু খাবলৈ আহি বাঢ়িছোঁ আহক খাবলৈ তাৰপিছত ৰুটি আৰু জালুকীয়া মাংস এইফালে এজনে খাইছে কেনেকুৱা হৈছে ভালনে খাই লওঁ আৰু ভিডিঅ' ইমানতে শেষ কৰিছোঁ কাইলৈ আকৌ লগ পাম আপোনালোকক অন্য এটা নতুন দিনৰ সৈতে পাৰিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়া ভাল লাগে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আৰু দি থাকিম বাই বাই গুড নাইট চুইট ড্ৰিমছ